নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 5টা বৃহৎ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে। কংগ্ৰেছে দিছে 5টা বৃহৎ প্ৰতিশ্ৰুতি। অসমত বৃদ্ধি পাব বিধানসভা আৰু লোকসভাৰ আসন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ৰাহুল গান্ধীক মানসিক বিকাৰগ্ৰস্ত আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। মোক গ্ৰেপ্তাৰ কৰিবলৈ ৰাহুল গান্ধী কোন? ৰাহুল গান্ধীয়ে অসমলৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰিছিল। অসমত কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ'ব। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিছে নিৰ্বাচনী ইস্তেহাৰ। 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ। মহিলা সবলীকৰণৰ দিশত কংগ্ৰেছৰ বিশেষ পদক্ষেপ। মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য। প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 15 লাখকৈ টকা দিয়াৰ ঘোষণা। জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা উল্লেখ কৰে কংগ্ৰেছে। জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহে 1250 টকাকৈ। খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব কংগ্ৰেছে। তাৰ পিছত জনাই আছামৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও। 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। 14খন আসনৰ পৰা লোকসভাৰ আসন বৃদ্ধি পাব অসমত। 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ। বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ কৈছোঁ, অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও। তাৰ পিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাহুল গান্ধীক মানসিক বিকাৰগ্ৰস্ত আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে কি কৰি ফুৰে নিজেই নাজানে, এনেধৰণৰ মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। কেতিয়াবা দাড়ি ৰাখে, কেতিয়াবা দাড়ি নাৰাখে, এনেধৰণৰ মন্তব্য কৰিলে শৰ্মাই। কেতিয়াবা ডাঙৰ চোলা পিন্ধে, কেতিয়াবা টি চাৰ্ট পিন্ধে। ৰাহুল গান্ধী কোন হয়? হু ইজ ৰাহুল গান্ধী? মোক গ্ৰেপ্তাৰ কৰিবলৈ ৰাহুল গান্ধী কোন? ৰাহুল গান্ধী ৰাস্তাৰ মানুহ আখ্যা। মোক গ্ৰেপ্তাৰ কৰিবলৈ ৰাহুল গান্ধী চৰকাৰ নহয়। ৰাহুল গান্ধী মুখ্যমন্ত্ৰীও নহয়, প্ৰধানমন্ত্ৰীও নহয়, মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক মানসিক বিকাৰগ্ৰস্ত আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে কি কৰি ফুৰে নিজেই নাজানে, এনেধৰণৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধুসকল, এইখিনি আছিল দিব লগা আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।